এয়া চয়নিকা এই চয়নিকাৰ গানতে মই অভিনয় কৰিবলৈ আহিছোঁ। ধন্যবাদ। ভূঞাৰপুৰ কোৰিঅগ্ৰাফাৰ বাৰু বেলেগ জানো, তথাপি এতিয়া যে অসম চৰকাৰে যে হেৰি উঠাই দিব খুজিছে সমাজ বিজ্ঞান, ইয়াৰ কাৰণে পঢ়াৰ পিছতো যে ই মানে নোৱাৰিলে। আজি এটা বৰ বেলেগ কাম এটা কৰিবলৈ আহিছোঁ। মই মোৰ কাৰণে প্ৰথম কাম মিউজিক ভিডিঅ' এটাত এক্টিং কৰিবলৈ আহিছোঁ। এয়া দিগাংগনা আছে, দিগাংগনাৰ মেকআপ চলি আছে, নিৰূপম আছে। আমি দেখুৱাই যাম দেই পিছত। পাপৰ খাম মই। শ্বুটিং কৰিবলৈ আহিছে। বেলেগ লোকেশ্যনত ঘূৰি ফুৰিছোঁ। এইটো এটা বিৰাট ধুনীয়া লোকেশ্যনত মই এতিয়ালৈকে হোৱা নাই বাৰু, মোৰ ইনডোৰ আছে। তো ইয়াত বৰ ধুনীয়া জেগা এটালৈ আহিছোঁ। নাচটো ক'ত গ'ল? হা কোৰিঅগ্ৰাফাৰ আজি ৰাজবনী হয়গে নেকি? চৰি ভূঞাৰপুৰ নেকি? ভূঞাৰপুৰ কোৰিঅগ্ৰাফাৰ বাৰু বেলেগ জানো, তথাপি সেয়া আমাৰ কোৰিঅগ্ৰাফাৰ। এয়া নমস্কাৰ দিয়ক বোলে। ধুনীয়া নদীখন, নদী নে খুটি? নদী কাক বোলে ৰাজবনী। আৰু এতিয়া যে অসম চৰকাৰে যে হেৰি উঠাই দিব খুজিছে সমাজ বিজ্ঞান, ইয়াৰ কাৰণে পঢ়াৰ পিছতো যে ই মানে নোৱাৰিলে, সেইকাৰণে ভূগোলখন ইনক্লুড কৰিব বিচাৰিছে। সমাজ অধ্যয়ন উঠাই দিয়াৰ মানে মূল কাৰণটো হৈছে ৰাজমণি। এইজন ব্যক্তিলৈ মন কৰক, একমাত্ৰ এজন ব্যক্তিৰ কাৰণে অসম চৰকাৰে সমাজ অধ্যয়ন কোৰ্চৰ পৰা উঠাই দিবলৈ বিচাৰিছে। নদী কাক বোলে, যিখন বহুত দূৰলৈকে গৈ থাকে সেইখন নাযায়, তাকে নদী বোলে। কি খাইছা দিগাংগনা? মুগ দাল। ভোক লাগিছে তাকে। সিহঁতে ৰাতিপুৱাৰ পৰা শ্বুটিং কৰি ভোক লাগিছে। মই বহি খাই আহি আছে তাকে। ইফালে দিগাংগনাৰ মা একদম কাৰ্বন কপি।
মই কৈছো দিগাংগনা খুৰীক কৈছো যে দিগাংগনা একদম আপোনাৰ মুখখন পাইছে ন একদম একদম মই কৈছোৱে একদম বায়েক নিচিনা লাগে মই কৈছো আপোনাৰ সময়ত আপুনি কেলে এক্টিং নকৰিলে মানে ইমান ধুনীয়া ভালে এইফালে পিছফালৰ পৰা অকণমান এটা মাত যে শুনি আছে আপোনালোকে সেয়া ছিংগাৰৰ কিন্তু নেদেখাওঁ অকণমান পিছত দেখুৱাম এয়া চয়নিকা এই চয়নিকাৰ গানতে মই অভিনয় কৰিবলৈ আহিছোঁ ধন্যবাদ চয়নিকা মোক মাতাৰ বাবে ধন্যবাদ সীমাবা আপোনালৈও গানটো সোনকালে আপোনালোকৰ মাজত এৰি দিম আৰু ৰাইজে আদৰি ল'ব বুলি আশা কৰিছোঁ এইফালে আমাৰ মেকআপ আৰ্টিষ্ট আৰু বাকী দেখুৱাই যাম আৰু যি নহওক আজি বতৰটো খুব বেছি ভাল বতৰটো সঁচাকৈ ভাল লাগিছে অকণমান কিনকিনীয়া বৰষুণ দিয়ে তাকেতো কষ্ট কমিছে তাকে নহ'লে আৰু বালিচৰত গৰমত এনেকুৱা চেণ্ট্ৰেল এচি চেণ্ট্ৰেল ফেন লগাই দিছো ন মজা দে কেমেৰাৰ টিম মজা ইমান ধুনীয়া হাৱা দিয়াৰ কাৰণে আমাক কেনে চেণ্ট্ৰেল ফেন চেণ্ট্ৰেল এচি নহয় চেণ্ট্ৰেল ফেন ভাল হৈছে ফটো উঠাইহে শ্বুটিং কৰিব লাগে আপোনাৰ ভিডিঅ' লাগিব হয় নহয় বিহাইণ্ড দ্য চিন এই গোটেইটো কেমেৰাৰ টিম ন ডিঅ'পি জনে হাই বুলি কৈ দিওঁ গোটেইকেইটাই ডিঅ'পি মজা